কোভিডৰ দৰে দুখ সময়ত যি সময়ত মানুহ নিৰাশা আৰু হতাশাৰ কবলত পৰি মানুহ বকাই আছিল তেনে সময়ত আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া আমাৰ সমলৰ সুন্দৰ ব্যৱহাৰ কৰি ক্যালগেৰী চহৰৰ পৰা আমাৰ গীতাশ্ৰী গগৈ আপটে যোৰহাট আৰু পুনে মানে অসমৰ সাংস্কৃতিক ৰাজধানী আৰু মহাৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী অসমৰ জিয়ৰী মহাৰাষ্ট্ৰৰ বোৱাৰী আৰু থাকে সাতসাগৰ 13 নদীৰ সিপাৰে কিন্তু সেই গোটেই কথাখিনি যেন এটা সমন্বয়মুখী চিন্তাৰ মাজেৰে এটা বহিঃপ্ৰকাশ ঘটিল আৰু তাৰে আমাৰ ফলাফলটো হল আজি আমি যাৰ 5টা বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আমি ইয়াত সকলো একগোট হৈছো অনলাইনৰ মাধ্যমেৰে সেয়াই হল পদ্মেশ্বৰ গগৈ আন্তৰ্জাতিক স্কুল আন্তৰ্জাতিক সঁচা অৰ্থত কাৰণ জ্যোতিৰূপা যি সকল লোকে লিখিছে কনকন ভাইটিৰ পৰা আৰম্ভ কৰি মই অৰূপ গোস্বামীৰ নামো দেখিছো ডাঙৰেও লিখিছে সৰুৱেও লিখিছে অসমীয়াৰ প্ৰতি থকা আবেগ আকুলতা প্ৰতিফলিত হৈছে একেবাৰে নিউজিলেণ্ডৰ পৰা ধৰি একেবাৰে অসমলৈকে ক্যালগেৰীৰ পৰা আছে প্ৰকৃতিৰ বিষয়ে ডক্টৰ জলিৰুমি বৰা বুলি এগৰাকীয়ে মই লিখা দেখিলো তেওঁ উত্তৰ ক্যালগেৰীতে থাকে মই গোটেইখিনি অৱশ্যে বিস্তৃতভাৱে পঢ়া নাই কিন্তু মোৰ এই কথাটো মনত পৰিছে যে প্ৰকৃতি বুলি ক'লে আমাৰ চৌদিশে পৃথিৱীৰ বিভিন্ন ঠাইত এতিয়া প্ৰকৃতি ধ্বংস বা প্ৰকৃতিৰ লগত আমাৰ যিটো সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্ক আমি ৰাখিব পৰা নাই কিন্তু জ্যোতিৰূপাৰ মাজত মই সেইটোও দেখিছো গতিকে জ্যোতিৰূপাৰ মাজত পদ্মেশ্বৰ গগৈ এই বিদ্যালয়খনৰ মাজত মই দেখিছো যে প্ৰকৃতি বচাই ৰখাৰ এটা মন মই দেখিছো অসমীয়া ভাষা সাহিত্য সংস্কৃতিক আগুৱাই লৈ যোৱাৰ পণ এই মন আৰু পণ যেতিয়া সন্মিলিতভাৱে একগোট হয় তেতিয়া আসলতে আমাৰ মনবোৰ ভৰি পৰে আৰু সেই ভৰি পৰাৰ সময়ত কিমান সংখ্যা আমাৰ কিমান জন আহি ইয়াত সংযুক্ত হৈছে সেইবোৰ কথাই আমাক আসলতে নিৰাশা বা হতাশাৰ গহ্বৰলৈ ঠেলি নিদিয়ে আমাক আশাৰ পোহৰলৈ ঠেলি দিয়ে সেইবাবে মই জ্যোতিপ্ৰসাদৰ কথা কওঁ আৰু জ্যোতিপ্ৰসাদৰ কবিতাই হল মই ভাবো পদ্মেশ্বৰ গগৈ স্কুলৰো মূল মন্ত্ৰ যে থুনুক থানাককৈ অমিয়া বৰষা অমাতৰ মাত যেন কোৱা যিটো ভাষা অসমীয়া ভাষা মোৰ বৰ মৰমৰ জ্বলন্ত সাধনা মোৰ কত জনম আমাৰ আজিৰ অনুষ্ঠানত শান্তিকাম হাজৰিকা শচীন গগৈ আৰু যিসকলে ইয়াত পৰিবেশন কৰিলে অশ্বিনে পৰিবেশন কৰিলে ফাৰ্ম দেখুৱালে ইংলেণ্ডৰ সকলোলৈকে মই ধন্যবাদ জনাইছো গুৰুত্বপূৰ্ণ কথা কেইটামান তেখেতসকলে কৈছে শচীন গগৈয়ে বৰ্তমান সময়ত অসমীয়া মানুহৰ অসমীয়া মাধ্যমক লৈ উদ্বিগ্ন হৈ থকা মানুহৰ কৰণীয়খিনিৰ বিষয়েও আসলতে আভাস দিছে তাৰ মাজতে শান্তিকাম হাজৰিকা ডাঙৰীয়াৰ ইমান বিপুল অভিজ্ঞতা তাৰ মাজত তেওঁ যেন ক'বাত হতাশাৰ ভাৱ এটাও দেখিছে কিন্তু মই ভাবো এই ধৰণৰ হতাশাৰ ভাৱ যেতিয়া মানুহৰ মনলৈ আহে মই আমাৰ টিজিআই স্কুলৰ দিল ডেকা বাইদেউ আৰু গীতাশ্ৰী গগৈ আপটে দুইগৰাকী বিষয়ে মই মোৰ মনৰ ভাৱ আজি আসলতে ফেচবুকত লিখিছো এইকাৰণে মই দীঘলীয়াকে কোৱা নাই যে গীতাশ্ৰী গগৈ আপটে তেওঁ দেউতাকৰ নাম যুগমীয়া কৰিবৰ বাবে এখন খুলিলে আৰু দিল ডেকা বাইদেউ তেখেত আহিছে হৰিনাৰায়ণ দত্ত বৰুৱা নামনি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সকলো সৃষ্টিকৰ্ম জনপ্ৰিয় কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া প্ৰথমজন ব্যক্তি আছিল হৰিনাৰায়ণ দত্ত বৰুৱা আৰু তেখেতৰ সুযোগ্য সন্তান হোমেন বৰগোহাঁই সম্পাদিত চাকৰি এৰি হোমেন বৰগোহাঁই যেতিয়া নীলাচল চলাইছিল সেই নীলাচলৰ স্বত্বাধিকাৰী তেখেতে আছিল মুনীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা আৰু তেখেতৰ সুযোগ্য কন্যা দীৰ্ঘদিন ধৰি আমেৰিকাত বসবাস কৰা দিল্লেকা বাইদেউ এইটো ইনিচিয়েটিভ এই পদক্ষেপৰ লগত জড়িত হৈ আছে গতিকে আপোনালোকৰ কথাখিনিৰ লগত মই সংখ্যাগত দিশলৈ নগৈ মই এটা কথা ক'ব বিচাৰো কোনোবা এজন মানুহে কৈছিল if the bad doesn't choose to associate with the sun the splendor of the sun will not thereby be diminished বাদুলিয়ে যদি কয় যে সূৰ্যৰ লগত মই সহযোগিতা নকৰো সূৰ্যৰ গৰিমা কম নহয় মই আপোনাক এটা বিশেষ কথা কৈছো মই মুকলিকে কোৱা মানুহ আপুনি 1000 জন অসমীয়া মানুহ আছে ধৰক পৃথিৱীত বা 10000 আছে বা 1 লাখ আছে তাৰ ভিতৰত ধৰি লওক 20 বা 30% মানুহ প্ৰণবদা আছে সংবেদনশীল কবি তেখেতো এইবোৰ কথা খুব সংবেদনশীলতাৰে সৈতে বিশ্লেষণ কৰে মঞ্জিৰা বাইদেউৰ কথা কবই নালাগে অসমীয়া বুলি আজি টেমছ নদীৰ পাৰত একেবাৰে মিয়াদী পট্টাৰ মাটিৰে খোদিত কৰিছে অসমীয়া সত্তা মই সেই কাৰণে কৈছো 20% পৰা আপোনালোকৰ ইনিচিয়েটিভৰ পৰা 30 40 50 50 60% লৈ হয়তো যাব তাৰ বাহিৰৰ 30 বা 40% মানুহে কিবা কিবি কাৰণত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁলোক আগ্ৰহান্বিত নহবও পাৰে